নমস্কাৰ আসাম মিনাছ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ ধুবুৰীত নিষিদ্ধ সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ ওপৰত কংগ্ৰেছৰ আক্ৰমণৰ পাছতে গৌৰৱক ধুবুৰীত নিষিদ্ধ কৰা হৈছে গৌৰৱ গগৈয়ে ক্ষমা নোখোজা পৰ্যন্ত নিষিদ্ধ ঘোষণা ধুবুৰীত এজন মুখ্যমন্ত্ৰীৰ ওপৰত এনে আক্ৰমণ কেতিয়াও মানি লোৱা নহ'ব কংগ্ৰেছৰ গুণ্ডাগিৰি কোনো কাৰণতে গ্ৰহণযোগ্য নহয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলে বহুত দুৰ্নীতি কৰিছিল তথাপিও কোনো দলে এনে ব্যৱহাৰ কৰা নাছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে এই ডাঙৰ মন্তব্য আন এটা খবৰ গৰুখুটিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ নেতাকৰ্মীক বাধা বিজেপি কৰ্মীৰ আধা বাটতে আবদ্ধ প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীক গিৰগাই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছিল গৰুখুটিৰ কৃষি প্ৰকল্পলৈ ৰাজপথতে আবদ্ধ হৈ পৰিছে যুৱ কংগ্ৰেছৰ সভাপতি উপসভাপতিসহ সাধাৰণ সম্পাদক হিমন্ত বিশ্ব শৰ্মা গৌবেক পীযুষ হাজৰিকা গৌবেক ধ্বনিৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে একশ্যন মোডত আৰক্ষী প্ৰশাসন নিষিদ্ধ মাংস বিচাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান কোকৰাঝাৰৰ মুছলিম হোটেল দাদাজী হোটেল আৰু আলিফ হোটেল আমিৰ ভাই হোটেলত আৰক্ষীৰ অভিযান আৰক্ষীয়ে অভিযানত জব্দ কৰিছে নিষিদ্ধ গোমাংস সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে হোটেলগৰাকীক মংগলদৈ নগাঁও ডবকাতো নিষিদ্ধ মাংস বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান আৰক্ষীৰ অভিযানত জব্দ হৈছে সন্দেহজনক গোমাংস ডবকাৰ মোগল গাৰ্ডেন জোনবেলি জমজম আৰু আহাৰ যমুনা ভেলী হোটেলত অভিযান চলাইছে আৰক্ষীয়ে নগাঁৱতো তাজ আয়ুব আল্লা ৰাখা হোটেলত উদ্ধাৰ হৈছে গোমাংস আন এটা খবৰ পুনৰ ৰাজ্য জোকাৰি যোৱা এক লজ্জাজনক ঘটনা সংঘটিত হৈছে ৪৫ বছৰীয়া লম্পট অমৰজিৎ দেউৰী কামনৰ বলি হ'ল নাবালিকা বৰডুমচাৰ কণাপথাৰৰ অমৰজিতৰ ঘৰত বন কৰিছিল নাবালিকা কিশোৰীগৰাকীয়ে লম্পট অমৰজিতৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকী ৪ মাহৰ অন্তঃসত্ত্বা নাবালিকাৰে জঘন্য কাণ্ড কৰাৰ পিছতেই কিশোৰীগৰাকী ফিলবাৰী বাসগৃহত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজৰ ৰোষত পৰা লম্পট অমৰজিৎ দেউৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে পৰিয়ালৰ লোকে অমৰজিৎ দেউৰীৰ বিৰুদ্ধে বৰডুমচা থানাত দাখিল কৰিব এজাহাৰ অমৰজিৎ দেউৰী AS 23Z7224 নম্বৰ এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ ৰেড এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণত বিধ্বস্ত হৈ পৰিছে চিমলাৰ খহি পৰিল ৫ মহলীয়া অট্টালিকা ৬ জুলাই পৰ্যন্ত বৰষুণৰ আগজাননী জাৰি কৰা হৈছে কেইবাখনো জিলাত স্কুল কলেজ বন্ধৰ ঘোষণা ২৪ ঘণ্টাত বান ভূমিস্খলনত নিহত হৈছে ৩জনকৈ লোক পণ্ডু বান্ধৰ পানী এৰি দিয়াৰ ফলত ব্যাস নদীত বান কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বান্ধৰ পানী এৰি দিয়াৰ ফলত প্লাবিত পণ্ডু বজাৰ উনা বিলাসপুৰ মন্দি হমিৰপুৰ চম্বা জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে এসপ্তাহৰ ভিতৰত হিমাচলত বান ভূমিস্খলনত নিহত হৈছে ২০জনকৈ লোক ৮০০ কোটি টকাৰ সা সম্পত্তি প্ৰাকৃতিক দুৰ্যোগত উচন ভূমিস্খলনৰ বাবে ২০০টাতকৈও অধিক ঘাইপথ বন্ধ হৈ পৰিছে উত্তৰ পূবতো ২ জুলাইৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ২ জুলাইৰ পৰা ৫ জুলাইলৈ অসম মেঘালয়ত হ'ব বৰষুণ ১ জুলাইত অৰুণাচল প্ৰদেশত বৰষুণৰ আগজাননী বৰষুণৰ লগতে শিলাবৃষ্টি ধুমুহা অহাৰো আশংকা আছে দিল্লীত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে উত্তৰাখণ্ডত ৰেড এলাৰ্ট জাৰি কৰা হৈছে জনসাধাৰণৰ সতৰ্ক হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষকৈ ভূস্খলন প্ৰৱণ এলেকাত সতৰ্ক হৈ থাকিব লাগিব দিব লৈছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ ইৰানৰ সুপ্ৰিম লিডাৰক আক্ৰমণ কৰা মানেই বিশ্বৰ মুছলমান সম্প্ৰদায়ক কৰা আক্ৰমণ আমেৰিকা ইজৰাইলক একেলগে প্ৰত্যুত্তৰ দিব বিশ্বৰ কোটি কোটি মুছলমানে যিয়ে খামেনিক ধমক দিব সেই আল্লাহৰ শত্ৰু আয়াতুল্লাহ খামেনিক ধমক দিয়া সকলো আল্লাহৰ শত্ৰু এবাৰ ইজৰাইল আৰু আমেৰিকাক সকিয়নি দিলে পাকিস্তানী নেতাই বিশ্বৰ মুছলমান সমাজক টানি আনি বিতৰ্কিত মন্তব্য পাকিস্তানী নেতাৰ পাকিস্তানৰ নেতা আল্লামা ৰাজা নাছিৰ আব্বাছ জাফিৰৰ এই বিতৰ্কিত মন্তব্য ৰাজনৈতিক নেতাৰ লগতে এজন ধৰ্মীয় নেতাও আয়াতুল্লাহ খামেনিক ধমক দিয়া সকলৰ শাস্তি কেৱল মৃত্যু ট্ৰাম্প আৰু নেতান্যাহুক টাৰ্গেট কৰি ধমক আল্লামা ৰাজা নাছিৰ আব্বাছৰ
ইজৰাইল আমেৰিকাই ইৰাণত কৰা আক্ৰমণক বিশ্বৰ মুছলমান সমাজক আক্ৰমণ বুলি মানি লোৱা হ'ব। ইৰাণত পুনৰ আক্ৰমণ হ'লে পাকিস্তানত থকা আমেৰিকান সুৰক্ষিত হৈ নাথাকিব। দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। খেদৈ খেদ গৰু চোৰৰ খেদ গীৰ্গাই বিতৰ্কত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ। সম্প্ৰতি গৰুসুঁতি প্ৰকল্প গীৰ্গাই বিতৰ্কত ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত হৈ আছে। গীৰ্গাই বিতৰ্ক তদন্তৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ। খেদৈ খেদ গৰু চোৰক গ্ৰেপ্তাৰ কৰক। সোমবাৰে দুপৰীয়া লখিমপুৰত হঠাৎ এনেদৰে আৰম্ভ হয় চিঞৰ বাখৰ। লগে লগে এনেদৰে চিঞৰ বাখৰ কৰা সকলক আৰক্ষীয়ে বেৰিকেড দি আবদ্ধ কৰি ৰাখে। সাম্প্ৰতিক সময়ত ৰাজ্যজুৰি সৰব চৰ্চা হৈ থকা গীৰ্গাৰ প্ৰসংগত সোমবাৰে লখিমপুৰত জিলা কংগ্ৰেছে অনুষ্ঠিত কৰা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নাতিদুৰৈত সোমবাৰে দুপৰীয়া কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বেৰিকেড দি আবদ্ধ কৰে। ইফালে আৰক্ষীয়ে বাধা পাই উক্ত স্থানতে প্ৰতিবাদকাৰী আৰম্ভ কৰে চিঞৰ বাখৰেৰে উত্তাল প্ৰতিবাদ। খেদৈ খেদ গৰু চোৰৰ খেদ অসম চৰকাৰ হাই হাই গৰু চোৰক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে বহু সময় ধৰি পৰিৱেশ উত্তাল কৰি ৰাখে। উল্লেখ্য যে বিগত কেইদিনমানৰ পৰা গীৰ্গাইৰ প্ৰসংগত উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। তাৰ মাজতেই সোমবাৰে কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰে। লখিমপুৰতো জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ ৰাজীৱ ভৱনৰ সন্মুখত এনেদৰে চিঞৰ বাখৰ কৰি কংগ্ৰেছ কৰ্মীসকলে আগুৱাই যাবলৈ লওঁতেই আৰক্ষীয়ে বেৰিকেড দি আবদ্ধ কৰি ৰাখে। ইফালে আৰক্ষীয়ে বাধা পাই ঠাইতে প্ৰতিবাদ জনাই কংগ্ৰেছ কৰ্মীসকলে। প্ৰতিবাদস্থলীত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি গগন বৰাই কয়, আমাৰ হাতত চৰকাৰ নাই, আইন নাই, প্ৰশাসন নাই। আমি ৰাইজক ৰাজ্যৰ গৰু চোৰকাণ্ডৰ বিষয়ে সজাগ সচেতন কৰাৰ প্ৰয়াস কৰিছোঁ। এই কেলেংকাৰীক ৰাইজৰ মাজলৈ লৈ যাব খুজিছোঁ। কেলেংকাৰী কৰাসকলক ক্ষমতাৰ পৰা অপসাৰণ কৰি অসমৰ ভৱিষ্যতক সুৰক্ষিত কৰিব খুজিছোঁ। গৰুসুঁতিত কি কাণ্ড কৰিলে সেয়া অসমৰ ৰাইজে দেখি আছে। এই সকলোবোৰ সঠিক তদন্ত কৰিলে হয়তো মুখ্যমন্ত্ৰীৰ নামো ওলাব। আনহাতে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ জয়প্ৰকাশ দাসে কয়, মন্ত্ৰী বিধায়কসকলে অকল দুৰ্নীতি কৰিছে। গৰু কেলেংকাৰীত যাৰ নাম ওলাইছে তেওঁলোকক বৰ্খাস্ত কৰক। গৰু চোৰক যদি অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব পাৰে তেন্তে এই কেলেংকাৰীত নাম ওলোৱাজনক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিব? কেৱল এক উলংঘা কৰিছে চৰকাৰখনে। অসমৰ ৰাইজে এই কথা জানিব বিচাৰিছে। গৰু চোৰ কোন সেই কথাও ৰাইজে জানিব বিচাৰিছে। গো মাতাক সুৰক্ষিত কৰিম বুলি ক্ষমতালৈ আহি বিজেপি চৰকাৰে এতিয়াও গো মাতাক লৈ ব্যৱসায় কৰিছে। আনহাতে এই কেলেংকাৰীত নাম উল্লেখ হোৱাজনক পদত্যাগ কৰিবলৈ দাবী জনাই তেওঁ পদত্যাগ নকৰিলে বৰ্খাস্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়। ৰাজ্যত গীৰ্গাই কেলেংকাৰী তোলপা লগাই থকাৰ সময়তে সোমবাৰে শোণিতপুৰ জিলাৰ কংগ্ৰেছেও বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ গোপালক আৰু কৃষকসকলক প্ৰবঞ্চনা কৰি বিজেপি চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু একাংশ বিধায়কে দুৰ্নীতিৰ ৰাজসাহায্যযুক্ত গীৰ্গাই লোৱাৰ বিৰুদ্ধে কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গীৰ্গাই বিতৰ্ক আৰু গৰুসুঁতি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা গীৰ্গাই একাংশ জনপ্ৰতিনিধিৰ লগতে অঙহী বঙহীৰ মাজত ভগাই লোৱাক লৈ এতিয়া উত্তাল হৈ পৰিছে অসমৰ ৰাজনীতিত। তেজপুৰতো কংগ্ৰেছ দলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিকৃতি দাহ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। গৰুসুঁতি প্ৰকল্প অধ্যক্ষৰ পদত্যাগো দাবী কৰে শোণিতপুৰ জিলা কংগ্ৰেছে। জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে কয়, বিজেপি চৰকাৰৰ বৰ্তমান ৰাজ্যৰ লগত নাই। চাৰিওফালে দুৰ্নীতিয়ে গ্ৰাস কৰা এতিয়া গৰুসুঁতি প্ৰকল্পৰ দ্বাৰা কৃষকৰ নামত দুৰ্নীতি আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে গৰুসুঁতি প্ৰকল্পৰ নামত অনা ৩০০ গীৰ্গাইৰ ভিতৰত ৯০জনী গীৰ্গাই হিচাপ লাগে। আনহাতে চৰকাৰে গৰুসুঁতি প্ৰকল্পৰ এক ন্যায়িক তদন্তৰো আহ্বান জনায়। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো গৰু কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। লগত গৰু লৈ গৰু কেলেংকাৰীৰ অভিযোগ তুলি শাসক পক্ষৰ বিৰুদ্ধে নগাঁও ৰাজপথ কপালে কংগ্ৰেছে। বিগত কিছুদিন ধৰি দুগ্ধ প্ৰকল্পৰ নামত ৰাজখাদ্য আৰু গৰুসুঁতি গীৰ্গাৰ নামত কেলেংকাৰী আৰু সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰা আদি বিষয়ক লৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী হিচাপে চৰ্চিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত ৫০ লাখ টকাৰ ৰাজখাদ্যৰ পৰাই সৃষ্টি হয় সকলো বিতৰ্কৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী দুগ্ধ পামৰ নামত ৫০ লাখ টকাৰ ৰাজখাদ্য লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই মন্ত্ৰী পত্নী ফাৰ্মত থকা গীৰ্গাই গৰুসুঁতি প্ৰকল্পৰ বাবে ৩০০জনী গাইৰ ২০০জনী গাই ক্ৰয় কৰি লোৱাৰ তথ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰাজহুৱা কৰাৰ পাছতেই বিষয়টোক লৈ অধিক চৰ্চা আৰম্ভ হয় ৰাজ্যৰ বিভিন্ন মহলত। গৰুসুঁতি প্ৰকল্প, গৰুৰ মৃত্যু, ক্ৰয় বিক্ৰয় আদি নিমিলা অংকক লৈ ব্যস্ত হৈ পৰিছে বিৰোধী দলসমূহো।
সোমবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে গোমাতাৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও ৰাজপথ আৰু গৰুলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত লৈ নগাঁও চহৰৰ ৰাজপথত গৰু কেলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰে কংগ্ৰেছে। প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ো অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰ থকা-সৰকা কৰে। এই সন্দৰ্ভত বিধায়ক নুৰুল হুদাই কয়, নিবনুৱাৰ মুখৰ ভাত কাঢ়ি খাব খুজিছে শাসকীয় দলৰ নেতা মন্ত্ৰীয়ে। গৰুসতী প্ৰকল্পৰ নামত অনা ৩০০জনী গীৰ গাইৰ পৰা অন্তৰ্ধান হোৱা প্ৰায় ৯০জনী গাই বিজেপিৰ নেতা মন্ত্ৰীয়ে ভগাই লৈছিল। গৰুসতীত যদি ৩০০জনী গাই ৰখাৰ ঠাইৰ অভাৱ আছিল তেন্তে ৩০০জনী গাই কিয় অনা হৈছিল? আনহাতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই NSUIৰ নেতা পল্লৱ নাথেও গোমাতাক পূজা কৰা বিজেপি চৰকাৰে গোমাতাৰ নামত কেলেংকাৰী সংঘটিত কৰা বুলি স্পষ্ট অভিযোগ উত্থাপন কৰিছে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উত্থাপিত গৰুসতী গীৰ গাই ৰাজকাৰ্যৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তদন্ত কৰিবলৈ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক দাবী জনায় নগাঁও কংগ্ৰেছে।